হেল্ল' এভৰিৱান, মোৰ আনিটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। দুপৰীয়াৰ ভাতৰ থালিখনৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজিৰ ভাত সাজত আছে দুজনী ফ্ৰাই মাছ, 2 পিচমান তিয়ঁহ, বামলা আৰু কচু শাকৰ শুকান ভাজি, পোৰা মাছৰ চাটনি, আলু পিটিকা আৰু এয়া কচু দাইল, এখন পাপৰ, লগতে 1 পিচ নেমু। এইবোৰ আইটেম খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু এয়া গধূলি সময়ত ওলাইছোঁ আমি জয়ীক বেজি দিবৰ কাৰণে। ওলাই যাম বুলি গম পালে যে তাইক এৰি থৈ যাম বুলি, চাওকচোন বক্সটোতে উঠি লৈছে একদম। আৰু এয়া আমি জয়ীক বেজি দিবৰ কাৰণে পাই গ'লোহি। অলপমান ৰ'লোঁ আৰু তাৰপাছত ভাবিলোঁ আহোঁতে ঘুগুনি আৰু পকৰি খাই যাওঁ। এয়া ঘুগুনি আৰু পকৰিৰ লগতে 1 কাপ গাখীৰ চাহ খাই ল'লোঁ। আৰু এয়া আহি পাই জয়ী আৰু মানুহজনে দুয়োটাই খেলিবলৈ লাগি গ'ল। আহোঁতে আকৌ এয়া এটা ৰোল আৰু লগতে চিকেন চাওমিন পেকিং কৰি লৈ আহিছিলোঁ। বহুত দিন খোৱা নাই, ভাবিলোঁ আজি এয়াকে খাওঁ। আজিলৈ তেন্তে ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আনিটি মিনি ব্লগত। বাই বাই।